Hey guys, welcome back to our YouTube channel. আজি মই গৈ আছো এখন চৰকাৰী স্কুললৈ। কিয় গৈ আছো সকলোবিলাক গম পাব। আজি মানে মই যাম আৰু মোৰ লগত মোৰ কেমেৰামেন যাব। তই লাজে লাজে নেচাবি দেই মৰম লাগি যায় একা ঘৰতে নৰবি দেই চেনে বাঢ়ি যায় ইমান মৰম সকল আহি পালো। এইখন স্কুল যিখনৰ আমি চৰকাৰী স্কুলৰ কথা কৈছো। এইখনে 168 নং দাৰেখালী এলপি স্কুল হাৰকাটা হিন্দু পাৰা হয়। তো এইখন এবাৰ এক্সপ্লোৰ কৰাম আপোনালোকৰ স্কুলখন কেনেকুৱাকৈ আহক। গাইজ এই স্কুলখন অহা আমাৰ এটাই উদ্দেশ্য আছিল, এই স্কুলখন দেখুৱাবলৈ। এইখন চৰকাৰী স্কুল জানে বহুতে আৰু ইয়াত ধুনীয়া ধুনীয়া পেইণ্টিং কৰিছে। এইবোৰ অন্তিবাই বহুত ধুনীয়া ধুনীয়া পেইণ্টিং কৰিছে আৰ্ট। ইয়াত বহুত পেইণ্টিং আছে ৱালবিলাকত, কমচে আমাৰ অসমৰ স্কুলবিলাকত লাগে ইমানবোৰ চৰকাৰী স্কুল আছে। এইফালে আহক। ইয়াত চাণক্য, ইয়াৰ আমাৰ বুদ্ধদেৱ আৰু ইয়াত এটা দৃশ্য আৰু এইটো ভিতৰৰ ভাগটো হয়। গাইজ এটা বহুত ডাঙৰ কথা, আমাৰ পৃথিৱীৰ চন্দ্ৰ আৰু পৃথিৱীয়ে নামি পৰিছে এই মুহূৰ্তত। আমাৰ পৃথিৱীৰ টোটাল 3টা গ্ৰহ হৈ আছিল বৰ্তমান, পৃথিৱী চন্দ্ৰ। এইটো স্বচ্ছ ভাৰত অভিযানক কি দিছে, এইটো বহুত ভাল কনচেপ্ট হয়। স্বচ্ছ ভাৰত স্কুলবিলাক পৰিষ্কাৰ কৰি ৰাখিব লাগে। আৰু ইয়াত চাব পাৰে স্কুলৰ কাম চলি আছে। এইটো চাগে পাকঘৰ হ'ব, ভালদৰে নাজানো মানে পলংকে হয়। চাব পাৰে পাকঘৰটো বনাই আছে। ইয়াত লেখা আছে, ইয়াত এটা ভাল কথা লিখা আছে, ন স্মকিং। স্কুলত আহিলে স্মকিং কৰিব নোৱাৰে, মানে সৰু ল'ৰা ছোৱালী স্মকিঙৰ পৰা দূৰত থাকিব লাগে। তো সৌভাগ্যৰ কথা আজি আমাৰ স্কুলখন খোলা আছে, তো ভিতৰত অকণমান দেখুৱাই দিম। এতিয়া মানে স্কুল বন্ধ ন, স্কুলৰ কাম চলি আছে এইবিলাক, এইবোৰ অলপমান লেতেৰা হৈ গৈছে। স্কুলখন খুলিব অহা 1 তাৰিখৰ পৰা স্কুল খুলিব। আৰু ইয়াত ভালদৰে আমাৰ লেখা আছে ইংৰাজী আৰু এছামিছত সংখ্যা আৰু ইয়াত এটা ফুলৰ কিবা দিছে। চাব পাৰে এইটো সৰু ল'ৰা ছোৱালীবিলাকে বনাইছে ভালদৰে, কিমান ধুনীয়া ধুনীয়া পেইণ্টিং। ইয়াত পেঞ্চিল দিছে, কি কালাৰৰ হয়। এনেকুৱা ভিডিঅ' এইকাৰণে বনালো যে আমাৰ অসমৰ যিবিলাক স্কুল আছে চৰকাৰী, সেইবোৰক চৰকাৰী স্কুল কৰিব লাগে। তেতিয়াহ'লে স্কুলবিলাক সৰু ল'ৰা ছোৱালীবোৰ আহিব, নহ'লে স্কুলত সৰু ল'ৰা ছোৱালীবিলাক ফোন কৰে। তো এনেকুৱা স্কুল হ'লে কোন ল'ৰা ছোৱালী নাহিব, চব ল'ৰা ছোৱালী আহিব স্কুলত। তো যদি ভিডিঅ'টা ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।